Hi, hello guys, welcome back to my channel. So, আমাৰ যোনটো এনাউন্সৰ যোনবিলাক প্ৰাৰ্থী আছে তেহেতৰ কাৰণে এটা গুড নিউজ হয়। So, ইমান দিন ধৰি আমি চাই আছিলো যে এনাউন্সৰ যোনটো কেছ চলি আছে সেইটো আমাৰ যোনটো সুপ্ৰিম কোৰ্ট আছে তেখেতসকলে জাজমেন্ট দিছিল যে এনাউন্সৰ কোনো বিদ্যাৰ্থীয়ে মানে অল ইণ্ডিয়া বেচিছত কোনো টিজিটি বা পিজিটি বা টেট ইউপি টেট আসাম টেট এনেকুৱা কোনো গভৰ্ণমেণ্ট এক্সামত আমাৰ বহিব নোৱাৰে আৰু একচেপ্টেন্স নহয়। তো আমাৰ এনআইএছৰ যোনবিলাক প্ৰাৰ্থী আছে তেখেতসকলৰ বাবে এটা সুখবৰ আছে। মই আপোনালোকৰ আগত ৰৈ আছো ৰিচেণ্ট আপডেটটো। চ' সুখবৰটো কি আমি জানিম বাৰু। তাৰ আগতে আপোনালোকে প্লিজ মোৰ চেনেলটো লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব, কাৰণ এনেকুৱা আপডেটবিলাক আপোনালোকৰ ইম্পৰ্টেণ্ট আপডেটবিলাক মই লৈ আহি থাকিম। চ' ৰিচেণ্টলি আমাৰ যোনজন হেৰি আছে নন্দন বৰা, তেখেতৰ টুইটাৰ হেণ্ডেলত এটা নিউজ দিয়া হৈছে যে তেখেতে যোনটো আমাৰ এনআইএছ শিক্ষণ অধীক্ষক মহালয়ৰ পৰা যোনটো ভিডিঅ' হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল কিপ লাৰ্ণিং 416। আশা কৰোঁ আপোনালোক সবাই ভালে আছে। আৰু ইতিমধ্যে এটা DLS ৰিলেটেড বহুত ডাঙৰ নিউজ হয়, আপোনালোকে ঠিকেই শুনিছে, DLS ৰিলেটেড এটা ডাঙৰ নিউজ আহিছে। আমি এইকেইদিন বহুত এনআইএছৰ যোনবিলাক প্ৰাৰ্থী হওক, যোনসকলে আবেদন কৰিছে, বহুত তেখেতসকলে হেৰি কৰি আছে যে নাই আমাৰ DLEDটো একচেপ্ট হ'ব লাগে, কাৰণ আগৰখিনি একচেপ্ট হৈছে, তো আমি আবেদন কৰিব পৰা নাই। তো আপোনালোকৰ বাবে এটা সুখবৰ আছে, চাই থাকক মোৰ লগত, আগলৈকে ক'ম বাৰু কি সুখবৰ। চ' ইতিমধ্যে দেখা গৈছে যে আসাম গভৰ্ণমেণ্টৰ DLED যোনটো আমাৰ হেৰি হয় ৱেবছাইটত অলৰেডি মেনশ্যন কৰি দিয়া হৈছে যে যিসকল এনআইএছৰ পৰা 2 ইয়াৰ্ছৰ DLED কমপ্লিট কৰিছে তেখেতসকলৰ এই DLEDটো মানি লোৱা নহ'ব, আৰু তেখেতসকলৰ এই DLEDটো জাৰি কৰা হৈছে যে এইটো বৈধ নহয় বুলি। চ' এতিয়া এইকেইদিন আমাৰ চব প্ৰাৰ্থীয়ে যিমান যি হওক চবেই মানে আমাৰ যোনটো গুৱাহাটীতে হওক, শংকৰদেৱ কলাক্ষেত্ৰত হওক, চবেই আমাৰ একত্ৰিত হৈ মানে আমাৰ মাননীয় মুখ্যমন্ত্ৰী CMক ৰিকুৱেষ্ট জনাই আছে যে তেখেতসকলৰ কিবা এটা ব্যৱস্থা কৰক, কাৰণ আগৰখিনিয়ে যিহেতু জব পাইছে, বহুত এনেকুৱা কোৱালিফাইড কেণ্ডিডেট আছে যোনে এইটোৰ পৰা তেখেতসকল বঞ্চিত হ'ব, কাৰণ কিছুমানৰ অলৰেডি এজ কভাৰ হৈ গৈছে, টেট দিব নোৱাৰে, আৰু টেট এতিয়া নিউ নটিফিকেশ্যন ওলোৱা নাই। চ' তেনে ক্ষেত্ৰত এই কেণ্ডিডেটসকলৰ কি হ'ব এই কেণ্ডিডেটসকলৰ ভৱিষ্যত, সেইটোৰ লগত যাতে খেলি মেলি নকৰে তাৰে অনুৰোধ জনাই আছিল। চ' তেখেতসকলৰ বাবে এটা গুড নিউজ আছে আপোনালোকৰ, যে আপোনালোকৰ হয় ঠিকেই শুনিছে, এনআইএছৰ নতুন আপডেট ৰিচেণ্ট 2 আৱাৰ্ছ আগতে 3 আৱাৰ্ছ আগতে আপডেট পোৱা মতে ৰিচেণ্টলি যোনটো আপোনালোকৰ যোনজন আপোনালোকৰ এনআইএছৰ DLৰ শিক্ষা সংসদৰ এখন লেটাৰ ইতিমধ্যে মোৰ হাতত মই টুইটাৰ হেণ্ডেলত চাইছোঁ, তেখেতে 18 তাৰিখে চেণ্ড কৰা হৈছিলে এখন। ইয়াৰ দ্বাৰা অনুৰোধ জনোৱা হয় যে NCTৰ জৰিয়তে 22/2017 যোনটো মান্যতা দিয়া হৈছিল যোনটো NIS DLED প্ৰগ্ৰামৰ, সেই প্ৰগ্ৰামটোত মান্যতা দিবৰ কাৰণে আৰু একচেপ্টেন্সৰ যোনটো গ্ৰেভিয়েন্স পৰ্টেলত মানে মিনিষ্ট্ৰী অফ গ্ৰেভিয়েন্স পৰ্টেলত হেৰি কৰা হৈছিলে, শ্ৰী নন্দন বৰাই কৰিছিলে এই হেৰিটো এপিলটো। তেখেতৰ এপিলটো এতিয়া একচেপ্টেড হৈছে। হয়, নন্দন বৰাৰ টুইটাৰ হেণ্ডেলৰ পৰা আমি চাব পৰা গৈছোঁ যে তেখেতৰ আমাৰ এনআইএছৰ প্ৰাৰ্থীসকলৰ এইটো একচেপ্ট কৰা হৈছে, গ্ৰেভিয়েন্সটো একচেপ্ট কৰা হৈছে, আৰু এই লেটাৰখন মিনিষ্ট্ৰী অফ HRDক ফৰৱাৰ্ড কৰা হৈছে। চ' অবভিয়াছলি আমাৰ কাৰণে এটা গুড নিউজ হয়, আৰু আমি আশা কৰিব পাৰোঁ এটা ভাল ৰিয়েকশ্যন, কাৰণ চাওক আমাৰ বহুত হেৰিয়ে এনেকুৱা বহুত এটা প্ৰব্লেম পাই আছে, তেখেতে অলৰেডি এইটো ক্ষেত্ৰত হেৰি কৰিছে, আৰু এইটো ফাৰ্ষ্ট ষ্টেপ হয় আমাৰ এনআইএছ প্ৰাৰ্থীসকলৰ বাবে এটা সুখবৰৰ। আশা কৰোঁ সোনকালে আমি ডাঙৰ এটা নিউজ পাম। চ' কিন্তু আপোনালোকে এইটো নাভাবিব যে এইটো লেটাৰ ফেক হয় বা মই নিউজ দিয়াখিনি ফেক হয়। আপোনালোকে নিজে যদি চাব খোজে এনআইএছৰ শ্ৰী নন্দন বৰাই যোনটো লেটাৰ হেড দিছে, আপোনালোকে গুগলত চেক কৰি চাব পাৰে বা তেখেতৰ টুইটাৰ হেণ্ডেলত আপোনালোকে চেক কৰি চাব পাৰে। হয়, এইটো নিউজ কাৰেক্ট হয়, আপোনালোকে ঠিকেই শুনিছে। চ' সোনকালে আমি এটা গুড নিউজ পোৱাৰ চান্সেছ আছে। চ' নিৰাশা নহ'ব, আপোনালোকে প্লিজ লাগি থাকক, আৰু আপোনালোকে ভাল খবৰ এটা পাব। আৰু আমাৰ যিসকল প্ৰাৰ্থীয়ে আমাৰ কাৰণে বা লাখ লাখ অসমৰ নিবনুৱাৰ কাৰণে ফাইট কৰি আছে, তেওঁলোকৰো ধন্যবাদ, যাতে আপোনালোকে নিজৰ ফাইট জাৰি ৰাখে।
ফালৰ পৰা বেলেগ বেলেগ প্ৰাৰ্থীও যাতে এনেকে হেৰি কৰে সোনকালে এটা আপোনালোকে হেৰি পাব সো আজি আছিল এইটোৱে এটা গুড নিউজ আছিলে আৰু ইয়াৰ পৰা আপোনালোকৰ আগলৈ মই আপডেট দি থাকিম যে নেক্সট আপডেটটো কি আছে সো আপোনালোকক নিৰাশ নহব যেহেতু আমাৰটো লেটাৰটো একসেপ্টেন্স হৈছে নন্দন বেৰা অলৰেডি কেছটো ফাইল কৰিছে আৰু তেখেতৰটো যেতিয়া লেটাৰ হেডটো অলৰেডি একসেপ্টেন্স হৈছে মিনিষ্ট্ৰি অফ এইচআৰডি ডিপাৰ্টমেন্টত তো অলৰেডি কিবা এটা চান্সেছ আছে আমাৰ এটা সুখবৰ হোৱাৰ চান্সেছ আছে ফাৰ্ষ্ট পদক্ষেপটো ইয়াত পাইছো নেক্সট আগলৈ হ'ব ওকে আজিলৈ ইমানে প্লিজ আপোনালোকে যদি মোৰ চেনেলটোত ফাৰ্ষ্ট টাইম আহিছে প্লিজ লাইক এণ্ড সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব বেল আইকনটোৰ কাষত যোনটো আপোনালোকৰ হেৰি অল বুলি আছে তাতে ক্লিক কৰি যাব আৰু মোৰ ভিডিঅ'বোৰ লাইক এণ্ড সাবস্ক্ৰাইব কৰি দিব আপোনালোকে ইয়াৰ আগতো মই কিছুমান ভিডিঅ' লাভ কৰিছো যেনে SLRCৰ কোৱেশ্চন পেপাৰ 2004 এক্সপেক্টেড কেনেকুৱা আহিব হেতু ভিডিঅ' আপলোড কৰিছো কাইন্ডলি প্লিজ লাইক এণ্ড সাবস্ক্ৰাইব বিলো লিংকত গৈ পেলাই আপোনালোকে সেই কোৱেশ্চন পেপাৰটো চাব পাৰে আৰু ইয়াৰ উপৰি যদি আপোনালোকে মোক কিবা কোৱেশ্চন সুধিব খুজে আপোনালোকে মোৰ কিপ চেনেল লাৰ্নিঙৰ টেলিগ্ৰামত মেছেজ কৰিব পাৰে বা কিপ লাৰ্নিং বুলি মোৰ এটা ইনষ্টাগ্ৰাম চেনেল আছে তাতে মেছেজ কৰিব পাৰে থ্যাংক ইউ so much bye bye